Hey guys, good afternoon. কি খবৰ? কি কৰি আছে? আশা কৰোঁ সকলোৰে ভাল। আমাৰো ঠিকে আছে। আৰু আমি অকণমান বাহিৰত যাব ওলাইছোঁ আৰু আজি ভাবিলোঁ ইমান দিনে ঘৰতে খাই আছোঁ, বাহিৰত যোৱাই নাই খাবলৈ। চ' আজি ডেকাই ক'লে যে বাহিৰতে খাই আহোঁ ব'লা, বনাব নালাগে। চ' মইতো ভালেই পালোঁ, বনাব নালাগে। তেনেহ'লে ব'লক আপোনালোককো লৈ যাওঁ আৰু আমাৰ থকা ঠাইখিনিও অকণমান দেখাওঁ। আমাৰ ইটো সিটো কামো আছে আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। ৱেলকাম বেক টু মাই চেনেল মিষ্টাৰ মিছেছ ডেকা, আৰু আশা কৰিলোঁ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব। তেনেহ'লে ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। লেপটপটোত অকণমান কিবা প্ৰব্লেম হৈ আছে, মানে অন হোৱা নাই, অকণমান দিগদাৰী পাই আছোঁ। চ' এইটো ঠিক কৰিব আছে। চ' বহুতখিনি কামেই আছে। চ' এটা এটাকৈ কৰিব লাগিব আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ব'লক তেনেহ'লে, দেৰিয়ে হৈছে আমাৰ, মোটামুটি 12:30 বাজিয়ে গ'ল ওলাওঁতে। গতিকে গৈ থাকোঁ এতিয়া। চ' আমি ৰেষ্টুৰেণ্ট আহি পালোঁ আৰু প্ৰথমে আমি অৰ্ডাৰ দিছোঁ পালক চৰ্বা। এইটো খাই খুব ভাল লাগে আৰু আমি আহিলে ইয়াত খাওঁৱে। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। চিয়াৰ্ছ। ড্ৰিংকছ কৰিছা নেকি? তুমি ক'ত ড্ৰিংকছ কৰিব দিবা? ফিল কৰিছোঁ আৰু ফিল কৰি খাই আছা মানে? হা, ঠিকে আছে, ফিল কৰি খালেও হৈ যায়। চয়াই গৰমে গৰমে খাই খুব বেছি ভাল লাগে। বহুত টেষ্টি হয় এইটো খাবলৈ, আৰু মই কেতিয়াবা আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিম। আৰু খুব ইজি হয় আৰু হেল্ডি হয়। গতিকে আমি ইয়াত আহিলে প্ৰায়ে এইটো খাওঁৱেই। ভাল লাগে খাই পেলাই।
আমি আজি অৰ্ডাৰ কৰিলোঁ ভুনা মুৰ্গ মছালা আৰু বাটাৰ নান। এইটো ডিছ খুব টেষ্টি বনাই ইয়াতে, চ' এইটো খাই খুব ভাল লাগে। আৰু এয়া লৈছোঁ আমি বাটাৰ নান, চ' আমি এতিয়া খাই লওঁ। আমি জাষ্ট খাই মেলি ওলালোঁ আৰু খানা বহুত টেষ্টি আছিলে। কেনেকুৱা লাগিল? ধুনীয়া হৈছে খানা, একদম বহুত ধুনীয়া বনায় ইয়াতে। চ' এতিয়া খাই মেলি ওলালোঁ আৰু এতিয়া কিছু কাম আছে, চ' আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। এতিয়া আমি আহিছোঁ লেপটপটো ঠিক কৰিবৰ কাৰণে, আৰু এইটো লেপটপটো থোৱা আছে, এওঁলোকে চেক কৰিলে। আৰু মোৰ লেপটপটো যিহেতু ডেলৰ হয়, গতিকে আমি ডেলৰ ছাৰ্ভিচ চেণ্টাৰত আহিছোঁ। আৰু এওঁলোকে কোৱা মতে উইণ্ড'জটো আপডেট কৰাব লাগিব, আৰু মই এণ্টিভাইৰাছটো আপডেট কৰাই ল'ম, আৰু বেটাৰীটোও চেঞ্জ কৰিব লাগিব, কাৰণ এই লেপটপটো মোৰ বহুত পুৰণি হয়। আৰু ইয়াৰ এটা ষ্টৰি আছে। এই লেপটপটো মোক দাদাই গিফ্ট কৰা আছিলে যেতিয়া মোৰ MBA কমপ্লিট হৈছিলে, আৰু MBAত ফাৰ্ষ্ট ক্লাছ পোৱাৰ কাৰণে দাদাই মোক গিফ্ট কৰিছিলে। এইটো 2013ৰ কথা, গতিকে এতিয়ালৈকে ভালে আছে, আৰু লেপটপটো মোৰ বহুত মৰমৰ। চ' সেয়াই, আৰু যিহেতু তেওঁলোকে কোৱা মতে 2 ঘণ্টা সময় লাগি যাব মিনিমাম, গতিকে আমি তাত ৰৈ নাথাকিলোঁ। বাকী যিখিনি কাম আছে কৰি লওঁ, ইটো সিটো বেছি বিশেষ কাম নাই, তথাপি বাকীখিনি কাম কৰি লওঁ বুলি ভাবিলোঁ। আৰু লগতে আজি আপোনালোকক আমি থকা ঠাইখিনি অকণমান দেখাবলৈ চেষ্টা কৰিম, আৰু ইয়াত এটা ছাৰপ্ৰাইজ আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মাজতে এৰি নাযাব। গতিকে ব'লক এতিয়া অকণমান ফুৰি আহোঁ আমাৰ লগত। এয়া আমি সোমাইছোঁ ইণ্ডাষ্ট্ৰিয়েল জোন এটাত, আৰু আজি আমি আপোনালোকক এটা মেনুফেকচাৰিং প্লান্ট দেখাবলৈ চেষ্টা কৰিম, আৰু সেইটো হৈছে হোণ্ডা কোম্পানী। এয়া চ' কোনে কোনে হোণ্ডাৰ গাড়ী চলায় বা বাইক স্কুটাৰ, চব ইয়াতে মেনুফেকচাৰ হয়, কমেণ্ট কৰি জনাব মোক কোনে কোনে ইউজ কৰে হোণ্ডা কোম্পানীৰ গাড়ী, বাইক, স্কুটাৰ। তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে হোণ্ডাৰ ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউটো আছে একেলগে, আৰু এইটো বহুত বেছি ডাঙৰ প্লান্ট হয়। ইয়াত হোণ্ডাৰ বাইক আৰু স্কুটাৰ, তাৰপিছত ইফাল চাইডে আছে তেওঁলোকৰ কাৰ মেনুফেকচাৰিং প্লান্ট একেলগে আছে। এনেকৈ আমি যিহেতু ঘূৰি গ'লোঁ, এয়া হোণ্ডাৰ, এইফালে তেনেকৈ বহুত বেছি ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছে। এয়া চাওক, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াত হোণ্ডা বুলি নহয়, ইয়াত বহুত ডাঙৰ কোম্পানী আছে। এইটো এটা ইণ্ডাষ্ট্ৰিয়েল জোন হয়, আৰু গছবিলাক এনেদৰে ৰুই দিছে, গতিকে পৰিৱেশটো খুব সুন্দৰ লাগে, ভাল লাগে এইফালে আহি পেলাই। গতিকে আজি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰ লগতে আৰু এটা মেনুফেকচাৰিং প্লান্ট দেখাই আছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব। এইবিলাক চব ডাঙৰ কোম্পানীজ আছে, MNC কোম্পানী আছে।
গোটেই এৰিয়াটোত আপুনি কোম্পানী দেখিবলৈ পাব। ইয়াত তেনেকৈ একোটা জোন আছে, ইণ্ডাষ্ট্ৰিয়েল জোন আছে, মই আগতেও কৈছোঁ আপোনালোকক। আৰু আমি থকা ঠাইখন মেইনলি ইণ্ডাষ্ট্ৰিয়েল হাব হয়, গতিকে ইয়াত এটাৰ পিছত এটা ডাঙৰ কোম্পানী দেখিবলৈ পাব। চ' খুব ভাল লাগে সেয়াই। চ' আজি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি থকা ঠাইখিনিত আপোনালোকে মেইনলি ইণ্ডাষ্ট্ৰিজ আৰু ডাঙৰ ছ'চাইটিবিলাক দেখা পাব, কাৰণ এই দুটাই স্পেচিয়েলিটিজ হয় ইয়াৰে। কাৰণ কোম্পানীত কাম কৰা মানুহবিলাক থাকিবৰ কাৰণে ডাঙৰ ছ'চাইটি বনাইছে ইয়াতে। চ' ঠায়ে আপোনালোকে দেখিবলৈ পাব। নেক্সট আমি এইটো পালোঁ কাজাৰিয়াৰ মেনুফেকচাৰিং প্লাণ্ট। আৰু আপোনালোকে নিশ্চয় জানেই কাজাৰিয়া এটা টাইলছ মেনুফেকচাৰিং কোম্পানী হয়, বহুত ডাঙৰ। আৰু এই পূৰা এৰিয়াটো কভাৰ কৰি আছে, বহুত ডাঙৰ প্লাণ্ট হয়। এয়া অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাৰ কাষেই এই কোম্পানীটো আছে, মেইন ৰাস্তাৰ হাইৱেৰ কাষতে। গতিকে এয়া পূৰা এৰিয়া কভাৰ কৰি আছে। তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চ' আজি আপোনালোকক আমি থকা ঠাইখিনি অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। নাজানো কেনেকুৱা পালে, আৰু যদি ভাল লাগিলে আমাক কমেণ্ট কৰি জনাব। মেইনলি আমি থকা ঠাইখিনি ইণ্ডাষ্ট্ৰিয়েল হাব হয়, ইয়াত ইণ্ডাষ্ট্ৰিজবোৰ আছে আৰু লগতে মানুহবোৰ থাকিবৰ কাৰণে বহুত বেছি ছ'চাইটি আছে ইয়াতে। কাৰণ যিহেতু বিভিন্ন ঠাইৰ পৰা আহি মানুহবিলাকে নিজৰ কৰ্মৰ কাৰণে ইয়াত আহি থাকিবলগীয়া হয়, গতিকে বহুত বেছি ছ'চাইটি আপোনালোকে দেখা পাব ইয়াতে। বিভিন্ন বিল্ডাৰৰ ছ'চাইটি ইয়াত এভেইলেবল আছে। চ' সেয়াই। চ' আজি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। চ' আমি জাষ্ট আহি পালোঁ বজাৰৰ পৰা, আৰু আহি পাওঁতে এতিয়া 7টা বাজিছে। ইয়াত কিন্তু আন্ধাৰ হোৱাই নাই। চ' দেৰিয়ে হৈ গ'ল। একচুৱেলি লেপটপটো ঠিক কৰোঁতে বহুখিনি সময় লৈ ল'লে, চ' সেইকাৰণে দেৰি হৈ গ'ল। তাৰপিছত আৰু ইটো বজাৰ আছিলে, অকণমান মাছো আনিলোঁ। আজি বহুত দিন যিহেতু খোৱাই নাছিলোঁ আমি ব্ৰতৰ কাৰণে, আৰু চব্জি এনেকৈ ল'লোঁ। চ' দেৰি হৈ গ'ল, জাষ্ট সেইকাৰণে আহি পাইছোঁ। আৰু এতিয়া ফ্ৰেছ হৈ লওঁ, বহুত গৰম লাগিছে। তাৰ আগতে ভাবিলোঁ ব্লগটো মই শেষ কৰি লওঁ। চ' আজিৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰিবলৈ একদম নপাহৰিব। যিসকল নতুন আলহী আছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকিব। তেনেহ'লে আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। লাভ ইউ অল, টেক কেয়াৰ, বাই বাই।